Hey guys, assalamu alaikum. Welcome back to my YouTube channel Yasin Vlogs. আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু মইও ভালে আছো আপোনালোকৰ আশীৰ্বাদ আৰু দোৱাত। আৰু আপোনালোকে ভাবি আছে এইটো চেনেলত আজি বহুত দিন ধৰি ভিডিঅ' অহা নাই। ভিডিঅ' নহাৰ কাৰণটো হ'ল আমাৰ অলপ কলেজ খুলিছে, অলপ পঢ়া শুনাত অলপ মন দিব লাগে আৰু কিবা কিবি অলপ প্ৰব্লেম চলি আছে, সেইকাৰণে ভিডিঅ' আহিব পৰা নাই। আৰু এইবিলাক বাদ দিয়ক, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি এটা দুখ লগা কথা যে আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজত যে কাম চলি আছে, তাতে এটা নাও দুৰ্ঘটনা হ'ল। আৰু দুৰ্ঘটনাটো মই আজি অলপ চাই আহিলো আৰু কিবা কিবি অলপ ভিডিঅ' বনাইছো। মানে কি, আজি ধুবুৰী ফুলবাৰী ব্ৰিজৰ ধুবুৰী চাৰ্কিট হাউচৰ অফিচাৰ আছিল আৰু কিবা কিবি কেইজনমান মানুহ আছিল। সেইকাৰণে কিবা এটা বোলে মিটিঙত গৈছিল, শুনা মতে আৰু জানা মতে কিবা এটা মিটিঙত গৈছিল। মিটিঙৰ পৰা আহোঁতে, এফালৰ পৰা আনফাললৈ আহোঁতে মানে এটা নাৱত বহুজন মানুহ উঠিছিল, লিমিটৰ ওপৰত উঠিছিল। মই জানামতে লিমিটৰ ওপৰত উঠিছিল। উঠাৰ কাৰণে নাওটো আহিছিল, অহাৰ লগে লগে আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজত যে কনষ্ট্ৰাকশ্যনৰ কাম যে চলি আছিল, তাতে এটা কিবা এটা ফুটা আছিল, ফুটাটোত লাগি কিনে নাৱৰ তলিটো ফাটি গ'ল আৰু পানী সোমাই যোৱাৰ লগে লগে বহুতো মানুহ আজি নিহত হৈ গ'ল। আৰু কেইজনমানৰ 50জনৰ ভিতৰত মানে 10জন মানে বাচিব পাৰিছে আৰু বাকী 40জন মান এনেই গ'ল। এতিয়া উদ্ধাৰ অভিযান চলি আছে আৰু আমাৰ SDFৰ বাহিনীয়ে আহিছে আৰু পূজা মেলা কৰি আছে। চাও কি হয় খবৰবিলাক। আৰু এতিয়ালৈকে মই জানামতে এটা মানুহকো পোৱা নাই। আৰু আপোনালোকক এটা ক্লিপ দেখাইছো, ক্লিপটো চাই লওক। আপোনালোকে তো চালে ক্লিপটো, ক্লিপটো চালে। ক্লিপটো বহুত ভয় লগা ক্লিপ আৰু বহুতো দুখৰ খবৰ যে আজি আমাৰ ধুবুৰীত মানে কি, আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজৰ তাতে এটা এক্সিডেণ্ট হৈ গ'ল। আপোনালোকক এটা মই মেছেজ দিব খুজিম যে আপোনালোকে নাৱত বা বটত যদি উঠে, তেনেহ'লে আপোনালোকে লাইফ জেকেটটো কম্পালচৰি পিন্ধিব। এইটোৱে মোৰ আশা ৰাখিলো, যাতে যদি এটা লাইফ জেকেট যদি পিন্ধে তেনেহ'লে আপোনাৰ এটা জান বাচিব পাৰে। আৰু যিসকল মানুহ হয় এতিয়ালৈকে পোৱা নাই আৰু উদ্ধাৰ অভিযান চলি আছে, এইসকল মানুহৰ কাৰণে মই প্ৰে কৰিলো, ভগৱান বা আল্লাহৰ ওচৰত প্ৰে কৰিলো। আৰু আপোনালোকে প্ৰে কৰিব যাতে সেইসকল মানুহক যাতে আমি উদ্ধাৰ কৰিব পাৰো। সেইখিনি আজি কৈ কিনে আজি ভিডিঅ'ৰে এইখিনিতে সামৰণি মাৰিলো।